চাৰিওফালে পানী কেৱল পানী ইমান পানী মানুহৰ আগত কথা ক'ব নহ'বি আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম কথা কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদো নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা নমস্কাৰ সশ্ৰদ্ধ প্ৰণাম আৰু মৰমেৰে মই প্ৰিয়ম শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম শইকীয়ালৈ আজি আমি ৰিলিফ দিবলৈ আহিছোঁ অংকুৰণ ফাউণ্ডেশ্যন এটা NGO অংকুৰণ ফাউণ্ডেশ্যনৰ সহযোগত আমি আমাৰ কেইটামান ল'ৰা আমি ৰিলিফ দিবলৈ আহিছোঁ আমাৰ লখিমপুৰ জিলাৰ ধূনাগুৰিৰ গণখয়াতি অঞ্চলৰ তাৰমানে গণখয়াতি আপোনাৰ তাৰপৰা ধূনাগুৰিৰ ঘাটৰ পৰা এই অঞ্চলটো তাৰমানে বিচ্ছিন্ন হৈ আছে মাজতে ছিগি মই আপোনালোকক দেখুৱাম এতিয়া ক্লিপকেইটা নাৱত অহা চ' সেয়াই অৱস্থা দেখিবলৈ পাইছে আপোনালোকে এইপিনে এয়া গোটেই পানীত ডুবি আছে চাৰিওফালে পানী কেৱল পানী গতিকে ৰিলিফ দিবলৈ আহিছোঁ এটা সামান্য চেষ্টা গতিকে চাই থাকক আৰু অংকুৰণ ফাউণ্ডেশ্যনে বহুত ভাল কাম কৰি আছে গতিকে তেওঁলোকৰ সহযোগতে আমি আজি কামভাগ কৰিব পাৰিলোঁ গতিকে লিংক ডেছক্ৰিপশ্যনত আছে তেওঁলোকৰ ফেচবুক পেজ ইনষ্টা ফ'ল' কৰি আৰু লাইক কৰি পেলাই অলপ উৎসাহ যোগাব ভাল ভাল কাম কৰি আছে আমি এতিয়া বুম ভয় লাগি আছে এই দেখিছে চাৰিওফালে পানী বহুত ভয় ভয় আহিছোঁ কি ধুনীয়া জেগা ধুনীয়া মানে এইটো চোৱা এয়া ইফালে দিয়া অকণমান এইফালে এইফালে আৰু সেইটো চোৱা এইটো তাত পাই পাতি আছোঁ লম্বি দেখোন পবিত্ৰতা ভাগলৈ আছিলে নমস্কাৰ সকলোকে আমি অংকুৰণ ফাউণ্ডেশ্যন আমি এটা নতুন NGO আহিছিলে গতিকে এইবাৰো তেনেদৰে আমি আহিছোঁ এইবাৰ আপোনালোকে জানেই COVID-19ৰ কাৰণে আমি বহুত কিছুমান কৰিব নোৱাৰিলোঁ মানে যোৱাবাৰৰ নিচিনা যিটো বহলভাৱে আমি কৰিছিলোঁ কিন্তু এইবাৰ সেইটো কৰিব নোৱাৰিলোঁ গতিকে আমি যিমানখিনি পাৰিছোঁ আপোনালোকৰ কাৰণে কিবা এটা লৈ আহিছোঁ গতিকে আপোনালোকে গ্ৰহণ কৰক আৰু আপোনালোকে আমাক যিসকলে আপোনালোকক সহায় কৰিবৰ কাৰণে আমাক সহায় কৰিছিলে তেওঁলোকক যাতে আশীৰ্বাদ দিয়ে সেইখিনিয়ে আৰু
ইয়াত গৰু বান্ধিছে দেখিছে, চব গৰুবিলাক ইয়াত আছে। এই নামঘৰটোত আচলতে পানী উঠা নাই, অকণমান ওখ ভেটিটো। চ' আমি ইয়াতে ৰিলিফ দিবৰ কাৰণে আগবাঢ়িছোঁ। যা ইয়াতে কৰিছে। গাঁওখন ডাঙৰে হয় তাৰমানে, কিন্তু আমি এই নামঘৰৰহে এইখিনি দেখুৱাব পাৰিছোঁ। আৰু ভ্লগটো চাই ইমান ইণ্টাৰেষ্টিং নাপাব পাৰে আপোনালোকে, মই জানো, কিন্তু কথাটো হ'ল যে পৰিস্থিতি তাৰমানে বহুত বেয়া। চ' বোলো এটা ভ্লগ বনাই দিওঁ, আপোনালোকেও যিমান পাৰে সহায় কৰক। কাষৰ মানুহক যে বৃহৎ সংখ্যক মানুহকে যে সহায় কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। আপোনালোকৰ ওচৰৰ কোনোবা আছে যদি, বিশেষকৈ ইয়াত এতিয়া বানপানী আৰু কৰোণা দুয়োটা একেলগে হৈছে, বহুত বেয়া প্ৰব্লেম হৈ আছে আমাৰ। আমি যিমান পাৰিছোঁ ওচৰৰ মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। সেই নাৱে আহিছে দেখিছে আপোনালোক, কিমান যাতায়াতৰ অসুবিধা হৈছে। ৰাস্তাটো পানী গোটেই, সেইপিনে ৰাস্তাটো পানী। চ' সেয়াই ব্লগটো চাওক। মাজে মাজে আজি চিনেমেটিক একো নাই, ব্লগটো মাজে মাজে দুটা এটা চিনেমেটিক দিবলৈ চেষ্টা কৰিম। গতিকে আৰু লিংকখিনি ডেছক্ৰিপশ্যনত আছে, চেক কৰিব এবাৰ। ৰিলিফ দি হৈ গৈছে। এতিয়া আমি এইপিনে আমাৰ মামা এজন আছিলে, তাৰ লগত চাহ খাব গৈছে। সকলো আমি আৰু আছে মানুহ, আমি এইকেইটা আছোঁ এতিয়া। এইফালে যাওঁ, ধান পালি চাৰিওফালে পানী, কেৱল পানী, বানপানী। মানুহৰ আগত কথা ক'ব নহ'বি, চব পিনে পানী। ৰিপৰ্টাৰ কেনেকৈ হ'ব?